হেল্ল' এভৰিৱান, মই মধুমিতা গগৈ। মই অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মায়ে মই আৰু লগৰজনী আমি টাউনলৈ বুলি আহিলোঁ। মানে মোৰ ব্লাড টেষ্ট এটা কৰিবলগীয়া আছিলে, সেইটো কৰিবলৈ আহিলোঁ। এয়া প্ৰথম আদিত্য হস্পিটেলত সোমালোঁ। এই আদিত্য হস্পিটেলত নহ'ল, তাৰপিছত এয়া আকৌ আমি বৰঠাকুৰ হস্পিটেললৈ আহিলোঁ। এয়া বৰঠাকুৰত মোৰ ফাইনেলি মানে মোৰ ব্লাড টেষ্টটো হৈ গ'ল। মানে এইটো ব্লাড টেষ্ট যোনটো কৰিব দিছে না, এইটো মানে চবতে নহয়, সেইটো মানে লাষ্টত ইয়াতে হৈ গ'ল। ইমান ধুনীয়া চৰাইকেইজন দেখিলোঁ, সেইটো কাৰণে ভিডিঅ' ক্লিপ এটা ৰাখিয়ে থ'লোঁ। তাৰপিছত এয়া আকৌ আমি কম্পিউটাৰ দোকানত আহিলৈ এয়া আমি আকৌ স্মাৰ্ট বজাৰলৈ বুলি আহিলোঁ। মায়ে মই আৰু লগৰজনীৰ সৈতে স্মাৰ্ট বজাৰ পায়ে কাপোৰ অলপ চাই ল'লোঁ। মানে কাপোৰ চাইছিলোঁ, ইমান ভাল নালাগিল, সেইটো কাৰণে নল'লোঁ। তাৰপিছত এয়া আকৌ আমি আহি গ'লোঁ বিশাললৈ বুলি আহিলোঁ। বিশাললৈ আহিয়ে লগৰজনীয়ে তাই কিবা কিবি ল'লে, মই কিন্তু সেনেকৈ নল'লোঁ। তাৰপিছত আকৌ আমি আহিলৈ আমি আকৌ চাহ খালোঁ আৰু ফুচকাও খাই ল'লোঁ। ফুচকা খোৱা কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল। এয়া গাড়ীলৈ ৰখি ফাইনেলি গাড়ী এখন পাই গ'লোঁ। আজি লৈছোঁ বাই।